নমস্কাৰ গাইজ। সো গাইজ আগৰ ভিডিঅ'টোত মই কৈছিলোঁ PDF অনলাইন এক্সামৰ কাৰণে PDF কেনেকৈ বনাব লাগে সেইটো ভিডিঅ' মই অলৰেডি চেনেলত আপলোড কৰি দিছোঁ। এণ্ড আজিৰ ভিডিঅ'টো গাইজ বহুত ইম্পৰ্টেণ্ট বুলি ভাবোঁ, কিয়নো আপোনালোকৰ ৱেবছাইটটোত আনচাৰ শ্বীটটো কেনেকৈ আপলোড কৰিব সেইখিনি বস্তু মই আপোনালোকক লাইভ প্ৰুফ দেখুৱাম, মই দেখুৱাম কেনেকৈ সেইখিনি বস্তু আপোনালোকে আপলোড কৰিব আনচাৰ শ্বীটটো ৱেবছাইটত। সো গাইজ সেইটো বিষয়ত আজিৰ ভিডিঅ'টো হ'ব। এণ্ড ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰিব। মই আনিছে আসাম জেডেক্স চেনেললৈ আকৌ এবাৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সো গাইজ আপোনালোক সকলো মোবাইলত ক্ৰম বুলি এটা অপশ্যন আছে, ক্ৰম ব্ৰাউজাৰ বুলি, সেই এপটোত আপোনালোকে ক্লিক কৰিব লাগিব। গাইজ এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে তাত সাৰ্চ কৰিব গুৱাহাটী ইউনিভাৰ্চিটি। সো গাইজ গুৱাহাটী ইউনিভাৰ্চিটি সাৰ্চ কৰাৰ পিছত আপোনালোকৰ তাত বহুত অপশ্যন আহিব। আপোনালোকে ওপেন টেক্সট বুক এক্সামিনেশ্যন গুৱাহাটী ইউনিভাৰ্চিটি এইটো পৰ্টেলত আপোনালোকে কি কৰিব লাগে, ক্লিক কৰিব লাগে। গাইজ এইটোত ক্লিক কৰাৰ পিছত তাত আপোনালোকৰ এনেকুৱা অপশ্যন আহিব, ইয়াত লগইন বুলি অপশ্যন আছে। তাত লগইন এতিয়া হ'ব নোৱাৰিব কাৰণ বস্তুটো এতিয়া লক আছে। আপোনালোকে তলত আহি যাব তলফালে, এণ্ড ইয়াত অনলাইন OTP এক্সামিনেশ্যন বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত গাইজ ইয়াত কিছুমান SOP আছে, এইখিনি মানিব লাগিব। এণ্ড তলত আই এগ্ৰি বুলি এটা অপশ্যন আছে, তাৰপিছত প্ৰচিড বুলি এটা অপশ্যন আছে, সেইটোত ক্লিক কৰিব। তাৰপিছত গাইজ ইয়াত ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ, ডেট অফ বাৰ্থ এইখিনি আপোনালোকে দিবই লাগিব। এইখিনি বস্তু মই হাইড কৰি বৰ্তমান লিখি আছোঁ, আপোনালোকে তেনেকৈ লিখিব পাৰে। গাইজ আমি জলদি ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ৰেজিষ্টাৰ মোবাইল নম্বৰ এণ্ড ডেট অফ বাৰ্থ এইখিনি দি আছোঁ। গাইজ আপোনালোকৰ ডেট অফ বাৰ্থত অলপ পাজল লাগিব পাৰে, সেইখিনি আপোনালোকে ভালদৰে চালে বুজিব পাৰিব। প্ৰথমতে মোৰ জন্মৰ ডেট হ'ল 3/10/2001, সেইখিনি বস্তু মই ইয়াত মিলাই আছোঁ। আপোনালোকে ভালদৰে যদি চাই তেনেহ'লে আপোনালোকে নিশ্চয় পাৰিব। 3 তাৰপিছত 10 হ'ব লাগিব, অক্টোবৰ এণ্ড ওপৰত 2001। তাৰপিছত তলত গাইজ সেট বুলি এটা অপশ্যন আছে, সেট কৰি দিলেই আপোনাৰ কাম ইয়াত খতম। তাৰপিছত ইয়াত ছাবমিট বুলি এটা অপশ্যন আছে, সেই ছাবমিটত মাৰি দিয়াৰ লগে লগে আপোনালোকৰ নিজৰ প্ৰফাইলটো খুলি যাব। কলেজ নেম, ৰেজিষ্ট্ৰেশ্যন নম্বৰ এনেকুৱা অপশ্যন সকলো থাকিব। এণ্ড তাৰপিছত আপোনালোকে কি কৰিব, ওপৰত ডাউনলোড কুৱেশ্যন পেপাৰ বুলি এটা অপশ্যন আছে, সেইটোত ক্লিক কৰিব। সেইটোত ক্লিক কৰাৰ পিছত চইচ ফাইল বুলি এটা অপশ্যন আছে, চইচ ফাইলত ক্লিক কৰাৰ পিছত ফাইলত ক্লিক কৰিব। তাৰপিছত কৰ্নাৰত ওপৰত আপোনালোকে দেখি আছে 3 ডট, সেই 3 ডট ক্লিক কৰাৰ পিছত ডাউনলোড অপশ্যনত যাব। ডাউনলোড অপশ্যনত যোৱাৰ পিছত আপোনালোকে কালি যিটো মই PDF ভিডিঅ'ত দেখাইছিলোঁ, যেনেকুৱা PDF বনাইছিলে, সেই PDFটো আপোনালোকে তাত আপলোড বুলি ক্লিক কৰাৰ পিছত আপলোডৰ অপশ্যন আহিব। এণ্ড আপলোড কৰি দিব। অলপ পিছত ৱেইট কৰাৰ পিছত সি নিজে আপলোড হৈ যাব। এণ্ড তাত দেখি আছে আপোনালোকে আনচাৰ পেপাৰ আপলোডেড ছাকচেছফুলি, মানে আপোনালোকৰ আনচাৰ পেপাৰখন আপলোড হৈ গৈছে। তাৰপিছত আপোনালোকে কি কৰিব গাইজ, ইয়াত অ'কে বুলি এটা অপশ্যন আছে, সেইটোত ক্লিক কৰিব। অ'কে বুলি অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে চেক কৰিব লাগিব মোৰ আনচাৰ পেপাৰখন আপলোড হৈছে নে নাই। তাৰপিছত আপোনালোকে ইয়াত তলত দেখি আছে UA 18130, মানে আপোনালোকৰ যিটো PDF সেইটো নেম আহি যাব, সেইটোত ক্লিক কৰিব। সেইটোত ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰিব, এয়া চোৱা যিখিনি এক্সাম হৈছে সেইখিনি মোৰ PDFটো দিয়া হৈছে নে নাই, সেইখিনি আপোনালোকে তাত চাব পাৰে। সো গাইজ আপোনালোকে এতিয়া ট্ৰাই নকৰিব, কিয়নো এতিয়া ৱেবছাইটটো খোলা নাই। মই এইখিনি ভিডিঅ' আগত যেতিয়া তেওঁলোকে এক্সাম দিছিল সেই তেওঁলোকৰ পৰা মই ভিডিঅ'টো কালেক্ট কৰিছোঁ এণ্ড দেখুৱাই আছোঁ। আপোনালোকে এতিয়া ট্ৰাই নকৰিব। এণ্ড যেতিয়া ৱেবছাইট খুলিব, এক্সাম হোৱাৰ আধা ঘণ্টা আগত ৱেবছাইট খুলিব, আপোনালোকে তেতিয়া ট্ৰাই কৰিলে পাই যাব। সো গাইজ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি আছোঁ। আপোনালোকৰ এটা লাইক এণ্ড ছাবস্ক্ৰাইবে মোক ভিডিঅ' বনোৱাত বহুত সাহস যোগায়।